নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল উপাসনা ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু আমি যিহেতু ফুৰিবলৈ গৈ আছিলোঁ, ক'লৈ গৈছোঁ কৈয়ে দিওঁ। আমি বাংগালোৰলৈ আহি আছোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 6টা আৰু আমি উঠিছোঁ, মুখ হাত ধুলোঁ। তো আজি যিহেতু পামেই 10টা বজাত, ট্ৰেইনখনে লেট মাৰি আছে বাৰু, হ'লেও পাব লাগে। আধা ঘণ্টাৰ পিছত আমি পামেই যাই। এতিয়া গৈ আছোঁ আৰু আজি যাই উঠি আমাৰ বেলেগ কাম নাই বাৰু। হোটেলৰ ৰুমটো ঠিক কৰিব লাগিব, তেনেকৈ আৰু কালিৰ পৰা ফুৰিম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। এই চাওক কিমান বেছি ধুনীয়া ভিউ, এইবিলাক নাৰিকলৰ বাগান বহুত দূৰলৈ আছে বাৰু, ভিডিঅ'ত ইমান স্পষ্ট হোৱা নাই, হ'লেও চাওক কিমান বেছি ধুনীয়া। এয়া নাৰিকল, এইবিলাক এইফালে মানে নাৰিকলৰে নাৰিকল, চব নাৰিকল বাগান। একদম এয়া কিমান বেছি ধুনীয়া লাগিছে চাওক, একদম ইয়াতে ৰৈ যাওঁ লাগছে। নাৰিকল বাগান একদম ইয়াতে ৰৈ জানো ফটো উঠি পেলাই যাম, তেনেকুৱা লাগছে। কি ক'ম আৰু। মিঠাই খাম আৰু এতিয়া জল দেওয়া হলে কিবা বার্তন দিব লাগবে, পড়ে যাবো। মই পিছত দি আছো, খাই লোৱাৰ পিছত মিঠাই খাম আৰু ইয়াৰ বাহিৰৰ ফালে চাওক একদম নাজাৰা। আৰু ভিউবিলাক চাওঁ, এইফালে কিমান বেছি ধুনীয়া সেউজীয়া একদম মজা লাগে। এইবিলাক কিবা বিক্ৰী কৰিব আহিছে আৰু এইবিলাক আহিছে, আমাৰে ভূটানৰ ধৰা হৈ আছে। আৰু আমি পালোহি, নমাৰ টাইম হ'ব আৰু একদম নামিলোঁ। নামি এতিয়া
SMBT ষ্টেচনত একদম কিমান বেছি ধুনীয়া ষ্টেচন চাওকচোন একদম এইফালে আমাৰ মানুহবিলাক আছে আগৰ ফালে মানুহবিলাক আছে এইয়া এইবিলাক আমাৰ মানুহ আৰু এটি হৈছে বেংগলোৰৰ SMBT ইমান বেছি পৰিষ্কাৰ চাওকচোন একদম পরিষ্কার কিন্তু মজা পরিষ্কার এটা থুও না কেন পরিষ্কার না আৰু এতিয়া আমি আহি পাই গ'লোঁ SMBT ষ্টেচন বাংগালোৰ এতিয়াতো আপোনালোকে গৈ আছে আৰু আমি বাংগালোৰলৈ আহিছোঁ আৰু আমি ইয়াতে থাকিম 14-15 আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব এতিয়া আমি অটোৰ ওচৰলৈ গৈ আছোঁ আৰু বহুত অন্তৰত যাব নালাগে ওচৰতে আছে হোটেল সেইবাবে আৰু আপোনালোকে চাওক কিমান বেছি পৰিষ্কাৰ একদম কিমান বেছি ধুনীয়া লাগে ভিউটো চাওক আৰু কিমান বেছি ধুনীয়া এতিয়া আমি হোটেল আহি পালোঁ আৰু আহি পাই এতিয়া আমাৰ দাদাহঁতে চিম ঠিক কৰি আছে আৰু দাম চাম খেলি আছে হোটেলৰ ৰুমৰ আহি পেলাই আমি বহিছোঁ একদম সেইফালে বাইদেউ আছে একদম ইচ্ছা নোহোৱা হৈ গৈছে আমাৰ 3 দিন ট্ৰেইনত উঠা লেতেৰা লাগি গৈছে পুৰা তাৰপিছত সেইটো লাগিছে আৰু হোটেলত দৰদাম হ'ল আৰু সেইটো আমাৰ ৰুম আমি ইয়াতে থাকিম এয়া বাইদেৱে বেগবিলাক সোমাই আছে একদম আমাৰ চবৰে গা চা ভাগৰ লাগি অৱস্থা নোহোৱা হৈ গৈছে সেইটো ৰুমটো আৰু এয়া লেট্ৰিন বাথৰুম আমি চব ফ্ৰেছ হ'লোঁ মই এতিয়া কিবা খাব যাব ওলাইছোঁ যিহেতু একোৱে খোৱা নাই আমি এয়া বাইদেউ ৰেডি হ'ল এতিয়া আমি যাম আৰু কিবা এটা খাবলৈ বাহিৰতে ইয়াতে বেংগলৰতে এতিয়া হোটেল বিচাৰি আছোঁ আৰু ভাল হোটেল আজি একো খাবই হোৱা নাই চাহ তাহ খাই আছোঁ বাৰু কিন্তু ভাত মানে সকলো আগৰ খোৱাই হোৱা নাই
এতিয়া আমি যাই আছোঁ ইয়াৰ এইফালে আৰু ইয়াতে আজি হৈছে আমাৰ প্ৰথমতে আমি 4টা বজাত আহি পাইছোঁ আৰু এতিয়া আমি অলপ ওলাই আহিছোঁ ফটো চটো উঠিব ফুৰিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি এয়া ৰাস্তাই ফুৰি আছোঁ আৰু আজি বেলেগলৈ নাযাওঁ কাৰণ আজি এতিয়া সন্ধিয়া হ'বই ফুৰি আছোঁ আৰু আমি আৰু এয়া আগত দাদাহঁত আমি মানে নিমহান্স হস্পিটেলতো যাম এতিয়া আমি নামটো মোৰ লাগে অহাকালিলৈ আকৌ মই ভিডিঅ' দিম আপোনালোকে চাব আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো চাই কেনে ক'লে জনাবলৈ নাপাহৰিব যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আমি ইয়ালৈ কিয় আহিছোঁ সকলোখিনি আপোনালোকক কৈ থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ অকণমান দৰকাৰো আছে লগতে অকণমান ফুৰিমো বাৰু আপোনালোকক গোটেইখিনি কৈ থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছে আজিলৈ বাই বাই